মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ আগত মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত নলীবালা দেৱীৰ মিলন কবিতাটোৰ সম্পৰ্কে আলোচনা কৰিম বুলি লৈছোঁ। কবিতাটো আলোচনা কৰাৰ আগতে আমি কবিগৰাকীৰ বিষয়ে জনাটো দৰকাৰী, হয়নে? কিছু কথা জানিব লাগিব। হয়তো তোমালোকে নলীবালা দেৱীৰ বিষয়ে জানা, পঢ়িছা বা আগতেও পাইছা চাগে। বিদ্যালয়ত হয়তো পাইছা, কাৰণ আমিও বিদ্যালয়ত পঢ়ি থাকোঁতে জনমভূমি নামৰ কবিতা এটা পাইছিলোঁ তেখেতৰ। বাৰু যি কি নহওক, নলীবালা দেৱী অসমীয়া কাব্য জগতত মহিলা কবিসকলৰ ভিতৰত অন্যতম এগৰাকী কবি। তেওঁক আমি আৰু এটা দিশৰ পৰা মনত থ'ব লাগিব, সেয়া হৈছে অসম সাহিত্য সভাৰ, জানা নহয়, অসম সাহিত্য সভাৰ শিৱসাগৰত প্ৰথমখন সভা অনুষ্ঠিত হৈছিলে, য'ত নেকি সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা আছিল প্ৰথম সভাপতি। তাৰ পাছত প্ৰথম মহিলা সভানেত্ৰী হিচাপে আমি কিন্তু প্ৰথম পাওঁ নলিনীবালা দেৱী। তেওঁ যোৰহাট অধিৱেশনত 1954 চনৰ ত্ৰয়োবিংশ অধিৱেশনত যোৰহাট অধিৱেশনত তেওঁ সভানেত্ৰী পদ অলংকৃত কৰিছিল। গতিকে সেই হিচাপে আমি তেওঁক কিন্তু মনত থ'ব লাগিব, প্ৰথম মহিলা সভানেত্ৰী দেই। এতিয়া আহোঁ, নলিনীবালা দেৱীক আমি কাব্য জগতত মহিলা কবিসকলৰ ভিতৰত অন্যতম কবি বুলি ক'লোঁ এগৰাকী। তেওঁক আমি কি কবি হিচাপে জানো? তেওঁক আমি ৰহস্যবাদী বা অতীন্দ্ৰিয়বাদী কবি হিচাপে চিনি পাওঁ। ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদনো কি? ইন্দ্ৰিয় যাক স্পৰ্শ কৰিব নোৱাৰে, হয়নে? ইন্দ্ৰিয় যাক ঢুকি নাপায়, সেয়াই অতীন্দ্ৰিয়। গতিকে এতিয়া আমি জানিব লাগিব এই সাহিত্যত ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ কি। সাহিত্যত ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ হৈছে কি জানানে? এই বৈচিত্ৰ্যপূৰ্ণ পৃথিৱীখন, জগতখন, এইখনত জড় জীৱ যিয়েই নহওক প্ৰত্যেকটোৰে সত্তা সুকীয়া, হয় নাই? এই বৈচিত্ৰ্যপূৰ্ণ পৃথিৱীখনত, জগতখনত যিমানবোৰ বস্তু আছে, জীৱ হওক, জড় হওক, চৈতন্য হওক, অচেতন হওক, এই সকলোৰে সত্তা সুকীয়া সুকীয়া, কিন্তু এটাৰ লগত আনটোৰ সম্পৰ্ক নাই, এটাৰ লগত আনটো নিমিলে। কিন্তু এই ৰহস্যবাদী বা আধ্যাত্মিকবাদৰ, অতীন্দ্ৰিয়বাদৰ দৃষ্টিৰে কবিসকলে তেওঁলোকৰ দৃষ্টিত এই বৈচিত্ৰ্যপূৰ্ণ সত্তাৰ মাজত ঐক্য এটা তেওঁলোকে দেখা পায়, একতা এটা দেখা পায়, আৰু সেই একতাটোৰ মূলতে তেওঁলোকে অনুভৱ কৰে সেই নেদেখাজনক, পৰম সত্তা ঈশ্বৰ, সেই ঈশ্বৰক তেওঁলোকে অনুভৱ কৰে। তাৰমানে একেবাৰে সহজ কথাত ক'বলৈ গ'লে কি হৈছে, যিসকল লোকে এই বিশ্বজগতৰ জড়ই হওক বা জীৱই হওক, এইবোৰৰ মাজত বৈচিত্ৰতাৰ মাজত পৰম সত্তাৰ উপলব্ধি কৰে, বৈচিত্ৰতাৰ মাজত ঐক্যৰ সন্ধান লাভ কৰে, প্ৰত্যেকক এডাল সূতাৰে বান্ধি ৰাখিছে, একতাৰে বান্ধি ৰাখিছে, আৰু এই একতাৰ দোলেৰে যে বান্ধি ৰাখিছে, এই সত্তাটোৰ গুৰিতে কিন্তু পৰম সত্তা এটাৰ অনুভৱ তেওঁলোকে কৰে, অস্তিত্ব উপলব্ধি কৰে, আৰু সেয়াই হৈছে ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ। বিশ্ব সৃষ্টিৰ পৰম সত্যক উপলব্ধি কৰি এই ব্যক্তিসকলে সেই পৰম সত্তাটোৰ লগত কি কৰিব বিচাৰে? মিলনৰ আনন্দ লাভ কৰে। এই বিচিত্ৰ বস্তুবোৰৰ মাজত, সেইবোৰৰ সত্তাৰ মাজত সেই পৰম সত্তা
তাক উপলব্ধি কৰি সেইজনৰ লগত মিলনৰ আনন্দ অনুভৱ কৰে আৰু সেই অনুভূতিকে সেই অনুভৱকে কি বুলি কোৱা হৈছে ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ বুলি কোৱা হৈছে গতিকে নলিনীবালা দেৱীৰ কবিতাটো আমি সেই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ সুৰ দেখা পাওঁ ভাৱধাৰা দেখা পাওঁ বেদান্ত দৰ্শনৰ ভাৱধাৰা দেখা পাওঁ তেওঁ বেদান্ত দৰ্শনত বিশ্বাসী সেই বেদান্ত দৰ্শনৰ প্ৰভাৱ তেওঁৰ কবিতাত পৰিছে এতিয়া আহোঁ এই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ মানে ইয়াৰ মূলতে আমি দেখা পালোঁ ইয়াৰ অৰ্থটো আমি বুজি পালোঁ হয় নাই এতিয়া কবিৰ নলিনীবালা দেৱীৰ কবিতাতো আমি এই ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ যে দেখা পাইছোঁ তাৰনো উৎস এতিয়া কি কেনেকৈনো তেওঁৰ কবিতাত এই ভাৱধাৰা আমি কি কাৰণেনো দেখা পাব লগা হ'ল কি কাৰণেনো তেওঁৰ কবিতাত এই ভাৱধাৰা ফুটি উঠিছে আমি জানো যে নলিনীবালা দেৱী ব্ৰাহ্মণ্য সমাজৰ এগৰাকী ছোৱালী আছিলে দেউতাক আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ তেওঁ কন্যা আছিল আৰু তেওঁৰ জন্ম হৈছিলে ধুবুৰী বৰপেটাত জন্ম হৈছিলে তেওঁৰ সেই সময়ত বাল্য বিবাহ প্ৰচলন হৈছিলে ব্ৰাহ্মণ্য সমাজৰ ছোৱালী আছিলে তেওঁ বাল্য বিবাহ তেতিয়া মানুহে বাল্য বিবাহ প্ৰচলন আছিলে নলিনীবালা দেৱীকো খুব কম বয়সতে বিয়া দিছিল প্ৰায় 11 বছৰমান বয়সতে তেওঁ বিয়া দিছিল আৰু বিয়াৰ ঠিক 9 বছৰমানৰ পিছতে তেওঁ স্বামী জীৱেশ্বৰ চাংকাকতিক হেৰুৱাব লগা হ'ল তাৰমানে তেওঁৰ স্বামীৰ মৃত্যু হ'ল কথাটো মন কৰিবা কম বয়স বাল্য বিবাহ হৈছে হয় নাই কম বয়স আকৌ কম বয়সতে ধৰা এফালে যদি 10-11 মান বছৰ বয়সত বিয়া হয় এফালে প্ৰায় 19 বছৰমান বয়সতে তেওঁ স্বামীক হেৰুৱাব লগা হৈছে লাহেকৈ যন্ত্ৰণা নামি আহিল তেওঁৰ সেই দুখৰ সেই অগ্নিকুৰা মানে জুইকুৰা নুমাবলৈ নপাওঁতে তেওঁ পুতলি আৰু পবিত্ৰ নামৰ দুটি সন্তানকো 2 বছৰৰ ভিতৰতে হেৰুৱাব লগা হ'ল এটাৰ পাছত এটাকৈ বিষাদ নামি আহিছে তেওঁৰ জীৱনলৈ কাৰুণ্য নামি আহিছে হয় নাই দুখ নামি আহিছে সেয়াই হৈছে তেওঁৰ এই ব্যক্তিগত জীৱনৰ এই কাৰুণ্য এই ব্যক্তিগত জীৱনৰ কাৰুণ্যই কবিৰ ৰহস্যবাদৰ মূল উৎস বুজি পাইছা নহয় তাৰ পাছতে তেওঁ সেই দুখ বেদনা উপশমৰ কাৰণে পিতৃৰ গৃহলৈ উভতি আহিল নোৱাৰিলে তেওঁ সহ্য কৰিব পৰা নাই উপশমৰ কাৰণে পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ ওচৰলৈ তেওঁ পুনৰ উভতি আহিল আৰু পিতাকেও কি কৰিলে জীয়েকৰ কেনেকৈনো সেই দুখৰ পৰা তেওঁক পৰিত্ৰাণ দিয়াব পাৰে সেই চিন্তা কৰি তেওঁ কি কৰিলে নলিনীবালা দেৱীৰ হাতত গীতাখন তুলি দিলে তেওঁ কি কৰিলে সেই গীতাখনকে সাৰথি কৰি ঈশ্বৰক চিন্তি জীৱনৰ শেষ বয়সলৈকে তেওঁ কি কৰিলে কাব্য চৰ্চাত মনোনিৱেশ কৰিলে গতিকে তেওঁৰ কবিতাবিলাকৰ সেই ভাৱটো আমি দেখা পালোঁ বিষাদবোধটো আছে ৰহস্যবাদ অতীন্দ্ৰিয়বাদৰ কথা ক'লোঁ অৱশ্যে তেওঁৰ কবিতাত দেশপ্ৰেমমূলক ভাৱো আছে 2 শ্ৰেণীৰ কবিতা তেওঁ লিখিছিল কিন্তু ক'তো আমি আনন্দ ফূৰ্তিৰ কবিতা তেওঁৰ ভাৱধাৰা তেওঁৰ কবিতাত দেখা নাপালোঁ আৰু তাৰ মূলতে ক'লোঁ এই কথাখিনি কাৰুণ্য হয় নাই তেওঁ ব্যক্তিগত জীৱনৰ কাৰুণ্য গতিকে তেওঁৰ কবিতাত আমি এই ভাৱধাৰাটো এনেকৈ অহা বুলি গম পালোঁ নলিনীবালা দেৱীৰ তেওঁ কবিতা পুথি কেইবাখনো আছে তেওঁ সন্ধিয়াৰ সুৰ কবিতা পুথিখন তেওঁৰ প্ৰথম সন্ধিয়াৰ সুৰ কবিতা পুথিখনৰ পৰাই আমি পঢ়িবলগীয়া মিলন কবিতাটো আমাক যুগুতাই দিছে সন্ধিয়াৰ সুৰখন তেওঁৰ প্ৰথম কবিতা পুথি তাৰ পাছতে আৰু বহুত আছে অলকানন্দা অন্তিম সুৰ পৰশমণি
এনেকৈ কৰি তেওঁৰ কেইবাখনো গ্ৰন্থ আছে অলকানন্দা কবিতা পুথিখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে কথাটো মনত থবা 1968 চনত 1968 চনত তেওঁ অলকানন্দা কাব্য পুথিখনৰ কাৰণে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে এনেই তেওঁ খুব কম বয়সতে কবিতা লিখিছে 10 বছৰ বয়সতে তেওঁ প্ৰথমটো কবিতা লিখিছে পিতা নামৰ কবিতাটো দেউতাকৰ ওপৰত ভিত্তি কৰি তেওঁ পিতা নামৰ কবিতাটো লিখিছিল প্ৰায় 9 বছৰ বয়সত প্ৰথম কবিতা মনত থবা কিন্তু পাছলৈ তেওঁ কবিতাৰ বিষয়বস্তুটো সলনি হৈছিল পাছত তেওঁ কবিতাত এই ৰহস্যবাদ বা অতীন্দ্ৰবাদৰ ভাৱধাৰাটো আমি দেখা পাওঁ তেওঁ কবিতা পুথি কেইবাখনো কলো সন্ধিয়াৰ সুৰখন প্ৰথম সেইখনৰ পৰা আমি মিলন নামৰ কবিতাটো পঢ়িবলৈ পাম তাৰ পাছতে পৰশমণি অলকানন্দা অন্তিম সুৰ সেইকেইখন কবিতা পুথি পাইছোঁ অলকানন্দা কবিতা পুথিখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সেইখিনিলৈকে হ'ল ইয়াৰ উপৰিও আৰু এটা কথা তোমালোকে মন কৰিব লাগিব তেওঁৰ কবিতাত আমি দুটা বিষয়বস্তু দুটা ভাৱধাৰা দেখা পাইছোঁ এটা অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ আৰু এটা হৈছে দেশপ্ৰেমমূলক ভাৱ তেওঁৰ জাগৃতি আৰু যুগদেৱতা নামৰ যি দুখন কবিতা পুথি জাগৃতি আৰু যুগদেৱতা এইকেইখন কবিতা পুথিৰ যিবোৰ কবিতা সন্নিৱিষ্ট হৈ আছে সেই কবিতাবোৰৰ মাজেৰে আমি তেওঁৰ স্বদেশ প্ৰেমৰ ভাৱটো দেখা পাইছোঁ স্বদেশ প্ৰেমমূলক কবিতা তাত সন্নিৱিষ্ট হৈ আছে আৰু বাকী যিবোৰ সন্ধিয়াৰ সুৰ হওক পৰশমণি হওক অলকানন্দা হওক এইবিলাকত যিবোৰ কবিতা আছে সেই কবিতাবিলাকত আমি ৰহস্যবাদ বা অতীন্দ্ৰবাদৰ ভাৱধাৰাটো দেখা পাওঁ তাৰমানে তেওঁ কবিতাখিনিক দুই শ্ৰেণীত ভাগ কৰিব পৰা গৈছে দুই শ্ৰেণীৰ কবিতা ভাৱধাৰাৰ কবিতা তেওঁৰ পাইছোঁ ইয়াৰ কবিতা উপৰিও তেওঁ কেইখনমান জীৱনীমূলক গ্ৰন্থও আছে জীৱনীমূলক গ্ৰন্থ বুলি ক'লে আনৰ জীৱনৰ আধাৰিত গ্ৰন্থ তেওঁ জীৱনীমূলক গ্ৰন্থ পৰীক্ষাত আহে কিন্তু দেই জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা এনেকৈ আহে কিন্তু আৰু পৰীক্ষাত তোমালোকৰ সৰু সৰু প্ৰশ্ন বহুত কবিতাটোৰ ওপৰতো হয়ে প্ৰশ্ন বিষয় কবিৰ ওপৰতো সৰু সৰু প্ৰশ্ন কবিৰ বিষয় যথেষ্টখিনি হয় কিন্তু মন কৰিবা দেই সেইকাৰণে কথাবোৰ ভালকৈ মনোযোগ দিবা তেওঁৰ জীৱনীমূলক গ্ৰন্থকেইখন হৈছে স্মৃতিতীৰ্থ যুগদেৱতা আৰু চৰ্দাৰ বল্লভভাই পেটেল স্মৃতিতীৰ্থ বিশ্বদীপা যুগদেৱতাখন নহয় ভুল হৈছে দেই মোৰ স্মৃতিতীৰ্থ বিশ্বদীপা লিখি ল'বা স্মৃতিতীৰ্থ বিশ্বদীপা চৰ্দাৰ বল্লভভাই পেটেল এইকেইখন হৈছে জীৱনীমূলক গ্ৰন্থ তিনিখন পাইছোঁ বাৰু আমি এতিয়া ইয়াৰে স্মৃতিতীৰ্থ নামৰ যিখন জীৱনীমূলক গ্ৰন্থ সেইখন তেওঁ পিতাকৰ জীৱনৰ ওপৰত আধাৰিত নবীন চন্দ্ৰ বৰদলৈ বিষয়তে সেইখনত আমি পাওঁ স্মৃতিতীৰ্থ জীৱনীমূলক গ্ৰন্থখনত আৰু আত্মজীৱনী তেওঁ নিজৰ জীৱনৰ আধাৰত লিখা যিখন গ্ৰন্থ আত্মজীৱনীমূলক গ্ৰন্থখন হৈছে তেওঁৰ এৰি অহা দিনবোৰ মনত থবা তেনেহ'লে আমি কি পালোঁ তেওঁৰ কেইবাখনো কবিতা পুথিৰ কথা নাম ক'লোঁ তাৰে কবিতা পুথিবিলাকক ভাগো কৰা হৈছে ৰহস্যবাদী বা আধ্যাত্মিকতাবাদ ভাৱ ফুটি উঠা এক শ্ৰেণীৰ কবিতা আৰু স্বদেশ প্ৰেমমূলক ভাৱ ফুটি উঠা জাগি উঠা এক শ্ৰেণীৰ কবিতা জীৱনীমূলক গ্ৰন্থ পালোঁ জীৱনীমূলক গ্ৰন্থৰ মাজতে আমি তেওঁৰ পিতাকৰ জীৱনৰ ভিত্তিত লিখা এখন গ্ৰন্থও পাইছোঁ আৰু আত্মজীৱনীখন হৈছে এৰি অহা দিনবোৰ এইখিনি তেওঁ এতিয়া আহোঁ আমি মিলন কবিতাটো আমি আগতে কৈছোঁ ৰহস্যবাদৰ কনচেপ্টটো তোমালোকক কওঁতে মই কৈছোঁ ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদ অৰ্থাৎ সেই চেতন বা অচেতন সত্তাৰ মাজত কবিয়ে এটা পৰম শক্তিক উপলব্ধি কৰে যিটো শক্তিৰ লগত কবিয়ে একাত্ম হৈ যাব বিচাৰে আৰু তেওঁতেই বিলীন হৈ যোৱাৰ আশা পোষণ কৰে মনত গতিকে নলিনীবালা দেৱীয়েও সেই পৰম সত্তাটোৰ সৈতে তেওঁ একাত্ম হৈ যোৱাৰ আশা কৰিছিল মিলন কবিতাটো বিষয়বস্তু সেইখিনি মিলন তাৰমানে আমি গম পাইছোঁ যে ঈশ্বৰৰ সৈতে তেওঁ মিলন হোৱাৰ কথা কৈছে পৰম সত্তা এই পৃথিৱীখনৰ সৃষ্টিৰ অন্তৰালত
যিটো পৰম শক্তি, সেই শক্তিটোৰ সৈতে কবিয়ে মিলনৰ আকাংক্ষা কৰিছে। তেওঁ সেই শক্তিটোৰ সৈতে তেওঁ মিলন ঘটিছে বুলিয়ে কৈছে আৰু সেই মিলন তেওঁ অন্তহীন বুলি কৈছে, অন্তহীন মিলন। তেওঁ আচলতে ৰহস্যবাদী কবি কি হয়, তেওঁলোকৰ অনুভূতিৰ মাজেৰে, তেওঁলোকৰ সেই অনুভৱৰ মাজেৰে, সেই অনুভূতিৰ মাজেৰে সেই পৰমজনৰ সৈতে তেওঁলোকে কি হ'ব বিচাৰে, পৰমজনক তেওঁলোকে উপলব্ধি কৰিব বিচাৰে আৰু সেই পৰমজনক সৈতে তেওঁলোকে বিলীন হৈ যাব বিচাৰে। গতিকে কবিয়েও তেওঁ জাগ্ৰত হৈ থকা অৱস্থাত হওক বা তেওঁ নিদ্ৰা অৱস্থাতে হওক, পুৱা ঢাৰি পাতি এৰাৰ পৰা ৰাতি পুনৰ ঢাৰি পাতিলৈ যোৱালৈকে বৰঞ্চ গভীৰ নিদ্ৰাত থাকোঁতেও ঈশ্বৰৰ সৈতে তেওঁ মিলন ঘটিছে বুলি কৈছে। ঈশ্বৰে ভিন্ন ভিন্ন ৰূপত আহি ভিন্ন ভিন্ন সত্তাৰ মাজত উপলব্ধি কৰে, হয়নে নহয়? গতিকে ভিন্ন ভিন্ন ৰূপেৰে কবিৰ দৃষ্টিত ধৰা দিছেহি। কেতিয়াবা ফুল হয়, কেতিয়াবা ফল হয়, পৃথিৱীৰ সৌন্দৰ্যৰ মাজত, প্ৰকৃতিৰ এই সকলো বস্তুৰ মাজত, জীৱ-জড় সকলো বস্তুৰ মাজত কেতিয়াবা নদী হয়, কেতিয়াবা নদীৰ সেই কুলু কুলু ধ্বনি হয়, চৰাই হয়। নদীৰ পাৰে পাৰে কবিয়ে যেতিয়া ঘূৰি ফুৰে তেতিয়াও বতাহ হয়, আকাশৰ জোন হয়, তৰা হয়, মুঠতে বিভিন্ন বিভিন্ন ৰূপত ঈশ্বৰে আহি কবিৰ দৃষ্টিত ধৰা দিছেহি। গতিকে কবিৰ এই পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বস্তুৰ মাজতে কবিয়ে উপলব্ধি কৰা বুলি কৈছে। তেওঁৰ কবিৰ দৃষ্টিত তেওঁৰ সপোনে দিঠকে তেওঁ পৰমজনৰ অস্তিত্ব তেওঁৰ হৃদয়ৰ মাজত অনুভৱ কৰিছে আৰু এই অনুভৱক আমি ভগৱত প্ৰীতি, তেওঁৰ ভগৱত প্ৰীতি বুলি ক'ব পাৰোঁ। তেওঁ ভগৱত প্ৰীতিৰ ধাৰণাটো এইখিনিতেই প্ৰকট হৈ পৰিছে। গতিকে তেওঁৰ অন্তহীন এই মিলন, ঈশ্বৰৰ লগত তেওঁৰ যি আত্মসমৰ্পণৰ ভাৱ ঈশ্বৰৰ সন্মুখত, সেই আত্মসমৰ্পণৰ ভাৱকেই কবিয়ে মিলন আখ্যা দিছে। গতিকে এইখিনিলৈকে আমি থুলমূলকৈ কবিতাটোৰ বিষয়ে এটা ধাৰণা কৰিলোঁ আৰু কবিগৰাকীৰ বিষয়ে অকণমান জানিলোঁ। তোমালোকে কবিতাটো ভালকৈ পঢ়িবা। আজিলৈ ইমানতে।